নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ওপৰত। বহুতে জানিব বিচাৰে ডিম্পু বৰুৱাৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই। আহকচোন জানি লওঁ ডিম্পু বৰুৱাৰ এনে বহু কথা যিবোৰ হয়তো আপুনি কেতিয়াও জনা নাছিল। ডিম্পু বৰুৱাৰ জন্ম হৈছিল 1995 চনৰ 6 আগষ্ট তাৰিখে অসমৰ নলবাৰী জিলাত। তেওঁৰ দেউতাকৰ নাম হৈছে পীতাম্বৰ বৰুৱা আৰু মাকৰ নাম হ'ল লতিকা বৰুৱা। ডিম্পু বৰুৱাৰ বৰ্তমান ঘৰ নলবাৰীত। ডিম্পু বৰুৱাই পাঠশালাত থকা চৌহদী হাইস্কুলত পাঠদান আৰম্ভ কৰে আৰু তেওঁ তাত 7ম শ্ৰেণীলৈকে পঢ়িছিল। তাৰ পিছত ডিম্পু বৰুৱাই নলবাৰীত থকা ব্ৰজলক্ষ্মী বিদ্যাপীঠত 7ম শ্ৰেণীত নামভৰ্তি কৰে। তাৰ পিছত পুনৰ পাঠশালাত থকা দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 8ম শ্ৰেণীত নামভৰ্তি কৰে আৰু ইয়াৰ পৰা তেওঁ মেট্ৰিকত 2য় বিভাগত পাছ কৰে। ইয়াৰ পিছত তেওঁ নলবাৰীত থকা ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা 1ম বিভাগত পাছ কৰে। বলক ডিম্পু বৰুৱাৰ ইউটিউবৰ বিষয়ে জানো আহক। ডিম্পু বৰুৱাৰ 2টা ইউটিউবৰ চেনেল আছে, এটা ডিম্পুছ ব্লগ আৰু আনটো ডিম্পু বৰুৱা। ডিম্পুছ ব্লগ চেনেলটোৱে 1.3 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে আৰু ডিম্পু বৰুৱা চেনেলটোৱে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে। ডিম্পু বৰুৱাৰ হবি হৈছে তেওঁ আৰ্ট কৰি ভাল পায়, ট্ৰেভেলিং কৰি ভাল পায় আৰু ড্ৰাইভিং কৰি ভাল পায়। ডিম্পুছ ব্লগ চেনেলটোৱে আনুমানিক মাহিলী 3.75 লাখ ইনকম কৰে আৰু ডিম্পু বৰুৱা চেনেলটোৱে 2 লাখ ইনকম কৰে। ডিম্পু বৰুৱাৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই বহুতে জানিব বিচাৰে, কিন্তু মই জনাত ডিম্পু বৰুৱাৰ গাৰ্লফ্ৰেণ্ড বৰ্তমান নাই। ডিম্পু বৰুৱাৰ বয়স 25 বছৰ আৰু তেওঁৰ উচ্চতা হৈছে 5.6 আৰু বৰ্তমান ওজন 55 কেজি। তেওঁৰ প্ৰিয় খেল হৈছে ফুটবল। আজিলে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যিসকল চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।